ব্ৰেকআপ কৰিলে ছোৱালী মানুহে বেছি ব্ৰেকআপ কৰে। পইচা আহিলে ছোৱালী আহিব। কথাটো মিছা নহয়। কি কম মানে কোনে ব্ৰেকআপ কৰে? ছোৱালীটো ব্ৰেকআপ কৰে। মোৰ প্ৰশ্ন তোমালৈ যে ছোৱালী মানুহৰ এটাতকৈ বেছি বয়ফ্ৰেণ্ড থাকে, কি ক'বা? কি কম মানে তোমাৰ সকলো ছোৱালী নহয়। নমস্কাৰ, LB ষ্টৰীত আপোনালোকক স্বাগতম জনাইছোঁ। মই মাইনুল আৰু আজি মোৰ লগত উপস্থিত আছে মায়া। নমস্কাৰ। ভাল লাগিছে মায়া আজি আমাৰ লগত আহিছে। যিহেতু আমাৰ এইটো LB ষ্টৰী, মানে আমি লাভ ষ্টৰী, মানুহৰ জীৱনত লাভৰ যিটো এটা কাহিনী থাকে, প্ৰেমৰ কাহিনী, সেই বিষয়ে আমি কথা পাতিম। বিভিন্ন ধৰণৰ প্ৰশ্ন থাকে, তো সেই কথাখিনি আমি আজি ইয়াত কথা পাতিবলৈ চেষ্টা কৰিম। তো আজি মোৰ লগত মায়া আছে, তো মায়াৰ পৰা আমি কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। তো মায়াৰ পৰা মই প্ৰথম প্ৰশ্নটো এয়াই জানিব খুজিছোঁ যে ভাল পোৱা মানে কি? ভাল পোৱা মানে কি ক'ম এতিয়া, মানে বুজাব নোৱাৰি আৰু। যিজন মানুহৰ লগত মানে আমাৰ সময়বোৰ মানে পাৰ কৰি ভাল লাগে, য'ত মানে তেওঁকে দেখা যায়, মানে তেওঁৰ কিবা এটা হ'লেই মানে আমাৰ মনটো বেয়া লাগে, বা মানে অকল তেওঁৰে কথা মানে মনত আহি থাকে। তেনেকৈ মানে সকলোৰে বিভিন্ন ধৰণৰ থাকিব। কাৰণ ভাল পোৱাটো আমি কাউণ্ট কৰিব নোৱাৰোঁ, দেখাব নোৱাৰোঁ। ভাল পোৱা কেতিয়া মনত সৃষ্টি হয়, ভাল পোৱা সেয়া কাকো বুজাব নোৱাৰোঁ। সেইখিনি আৰু কথাটো আৰু মায়াৰ পৰা জানিব পাৰোঁ আৰু ভাল পোৱা মানে কি। তো মায়াৰ পৰা আৰু এটা কথা আমি জানিব চেষ্টা কৰিম। প্ৰশ্নটো অলপ টান, উত্তৰটো কেনেকুৱা আহে সেইটো নাজানো আৰু। যে মোৰ প্ৰশ্ন তোমালৈ যে ছোৱালী মানুহৰ এটাতকৈ বেছি বয়ফ্ৰেণ্ড থাকে, কি ক'বা? কি ক'ম মানে তোমাৰ সকলো ছোৱালী নহয়, তাৰে মানে কিছুমানৰ হয়তো থাকিব পাৰে, মোৰ নহয় দেই। কথাটো সঁচা নে মিছা? নাই, কথাটো সঁচা। মানে কিছুমানৰ থাকে যোনবোৰে মানে অকণমান মানে ভাল পোৱাটো মানে খেলা বুলি ভাবে আৰু, মানে আজি ইজনৰ লগত ভাল লাগিছে, কালি সিজনৰ লগত ভাল লাগিছে, তো তেনেকৈ মানে বহুত কেইজন হৈ যায় আৰু। তো এনেকুৱা হ'ব নালাগে তোমাৰ হিচাপত? নালাগে। তে তুমি কি ক'ব খোজা যে যিবিলাক ছোৱালী এটাতকৈ বেছি বয়ফ্ৰেণ্ড ৰাখে, তাৰপিছত ভাল পোৱা বুলি ক'ব নোৱাৰি আৰু, সেইটো মানে কেইদিনমানৰ কাৰণে মানে ভাল লাগে আৰু। তেনেহ'লে ইহঁতে ৰিয়েল ভাল পোৱাটো বুজি নাপায়? নাই, বুজি নাপায়। ঠিক আছে, মায়াই মানে সেইখিনি কথাখিনি ক'লে। তো নাজানো কিমানখিনি সঁচা ক'লে। আপোনাৰ দৰ্শক আপোনালোকে মানে কমেণ্টত কৰিব আৰু যে মায়াই সঁচা কৈছে নেকি। তো মায়াৰ পৰা আৰু এটা প্ৰশ্ন আছে। এই প্ৰশ্নটো এইটোৱে যে ব্ৰেকআপ কৰিলে ছোৱালী মানুহে বেছি ব্ৰেকআপ কৰে, কথাটো মানে কিমান পৰিমাণে সঁচা? মানে কি ক'ম এতিয়া, কৰে কিছুমান ছোৱালী কৰে, নাই কিছুমান ল'ৰাও কৰে বাৰু। ছোৱালী মানুহ মানে কি তোমাৰ কিন্তু বেছি মই যিটো মানে পাৰ্চেণ্টেজৰ হিচাপত কৈছোঁ যে ছোৱালী মানুহে বেছি মানে আগতে মানে ব্ৰেকআপ দিয়ে। মানে কি ক'ম, মানে ছোৱালী মানুহ মানে সোনকালে খং উঠে ন, তো মানে খঙতে মানে সিহঁতে মানে হঠাৎ ডিচিজনটো লৈ লয় আৰু। নাজানো মানে মোৰ মতে দেই গৈ আছে আৰু, সকলো একে নহয়। তেনেহ'লে এনেকুৱা কি কৰিব লাগে ল'ৰাবিলাকে যাতে ছোৱালী মানে খংটো নুঠে আৰু ব্ৰেকআপটো নকৰে? মোৰ মতেতো মানে কি ক'ম আৰু, মোৰ যেনেকুৱা ছোৱালীবোৰ মানে ভাল লাগে, ধৰি লোৱা যি ভাল লাগে, যদি সেনেকৈ ধৰণে থাকে, যি বিচাৰে বা সেনেকৈ ধৰণে যদি দিব পাৰে মৰমবোৰ, তো সেনেকুৱা হ'লে আই থিংক নহ'ব ব্ৰেকআপ। তে তোমাৰ হিচাপত তোমাৰ খং নুঠে? মোৰ উঠে, মোৰতো বহুত সোনকালে খং উঠে। তো তোমাৰ ব্ৰেকআপ হৈছে নে? হৈছে এটা দুটা। মানে এটা মানে কি ক'ম, এদিন দুদিনতে নহয় আৰু, বহুত ধৰি লোৱা ইয়াৰৰ পিছত এনেকুৱা এটা দুটা এনেকৈ হৈছে আৰু, কি ক'ম আৰু। তো মোৰ প্ৰশ্ন এইখিনি টপিকটো লৈ মই সেইখিনিৰ মাজতে আৰু এটা প্ৰশ্ন সুধিব খুজিছোঁ। ধৰি লওক ব্ৰেকআপ হয়, ব্ৰেকআপৰ পিছত আকৌ আমি ৰিলেশ্যনত অহা দেখা পাওঁ। যদি ব্ৰেকআপ কৰে তাৰপিছত আকৌ ৰিলেশ্যনত কিয় আহে? কি ক'ম, মানে কোনে ব্ৰেকআপ কৰে? ছোৱালীটো ব্ৰেকআপ কৰিলে ছোৱালীটো ব্ৰেকআপ কৰিলে প্ৰথমত, কৰাৰ পিছত কিছুদিন যোৱাৰ পিছত কি হয় নাজানো, বেলেগ এটা ল'ৰাৰ লগত থাকিলে নেকি, তাৰপিছত তেনেকুৱা কেনেকুৱা হয় গম পাইছা, মানে ধৰি লোৱা হঠাৎ মানে এজন ভাল লগা হৈ যায় হা, তো যেতিয়া মানে গম পোৱা যায়, ধৰি লোৱা মানে কেইদিনমানৰ কাৰণে ভাল লগা হৈ যায়, তাৰপিছত আকৌ ফিল কৰা যে নাই, যে মানে সেইটো মানে সেইজন ল'ৰাটোৱে ভাল আছিল মোৰ কাৰণে, তো মানে আকৌ তাই মানে ৰিলেশ্যনত আহিব খোজে। সেনেকুৱা
তো ল'ৰাবিলাক মানে বহুত কেয়াৰফুল থাকিবা ব্ৰেকআপ হ'লেও মানে আপোনালোকৰ মানে লাইফত আকৌ ছোৱালীজনী আহিব পাৰে সেইকাৰণে ছোৱালীজনী গালি দিব নালাগে ব্ৰেকআপ হোৱাৰ পিছত বিভিন্ন ধৰণৰ দেখা যায় যে ব্ৰেকআপ হোৱাৰ পিছত মানে ছোৱালীজনীৰ লগত কাজিয়া কৰে কিবা কিবি বেয়া কৰে গালি দিয়ে কিবা ধৰি লোৱা পাৰ্চনেল কথাও কৈ দিয়ে তো সেই বস্তুবিলাক ক'ব নালাগে কি ক'বা সেইটো কি ক'বা মানে কথাটো এনেকুৱা আছিল যে যেতিয়া এজন ল'ৰা আৰু ছোৱালী ব্ৰেকআপ হয় তো ল'ৰাটো বহুত খং হৈ যায় ন ব্ৰেকআপ হোৱাৰ লগে লগে তেতিয়া ল'ৰাটোৱে মানে ছোৱালীজনীৰ বিভিন্ন মানে গালি পাৰে বা কিবা বেয়া কথা কয় বা কিবা পাৰ্চনেল কথা কৈ দিয়ে সেইটো মোৰ ক'ব লগা আছে মানে এইটো কৰিব নালাগে যেতিয়া মানুহজন মানে থাকে তেতিয়া মানে বহুত মানে ভালকৈ থাকে আৰু মানে তেওঁৰ বাহিৰে কোনো মানে ভাল হ'বই নোৱাৰে তাৰপিছত যেতিয়া মানে ধৰি লওক মানে ব্ৰেকআপ হয় তো খং চং উঠে আৰু তেতিয়া মানে কি তাইৰ নিচিনা কোনো হ'বই নোৱাৰে তাই এনেকুৱা হয় চিট কৰে মানে এনেকুৱা কৈ ফুৰে বাট যদি মানে সঁচাকৈ ভাল পায় তো ছোৱালীটোৰ বিষয়ে বেয়াকৈ ক'ব নালাগে আৰু ছোৱালী বেয়াকৈ সেইটো আৰু ছোৱালীৰ বিষয়ে বেয়াকৈ নকওঁ আৰু আজিৰ পৰা ঠিক আছে কাৰণ ছোৱালীৰ বিষয়ে আহিব পাৰে লাইফত তাই কৈ দিছে তো 4 নম্বৰ প্ৰশ্নটো মানে সহজ যদি কঠিনো আছে প্ৰশ্নটো এনেকুৱা যে ছোৱালী মানুহে কলা ল'ৰা বেছি ভাল পায় নে বগা ল'ৰা মানে প্ৰেমটোতো বগা কলা চাই নহয় বাট মানে আজিকালিৰ ছোৱালীবোৰে মানে বগা ধুনীয়া গাড়ী থকা তাৰপিছত যেনেকুৱা এনেকৈ মানে আজিকালিতো চলি আছে ন গাড়ী থকা হ'ব লাগে কেমেৰা থকা হ'ব লাগে তো মানে সেইটোৱে আৰু তোমাৰ হিচাপত মই বেলেগৰ প্ৰশ্ন সোধা নাই তোমাৰ হিচাপত যে তুমি যদি কাৰোবাক ভাল পোৱা তাই মানে সি মানে কলা হ'ব লাগিব নে বগা হ'ব লাগিব তোমাৰ মতে মোৰ মতে যেনেকুৱা হ'লেও চলিব ঠিক আছে ঠিক আছে ল'ৰাবিলাক ইমান বেছি ভয় খাব নালাগে কলা বগা একো নাই ঠিক আছে আমাৰ আৰু এটা প্ৰশ্ন লৈ আহিছোঁ এইটো মানে প্ৰশ্নটো ভাল প্ৰশ্ন চাওঁ উত্তৰটো সঁচা আহে নে মিছা আহে সেইটো চাওঁ আৰু ছোৱালীবিলাকে পইচা থকা ল'ৰাকে বয়ফ্ৰেণ্ড বেছি বনায় তাতে মানে সকলো নহয় আৰু তাৰে কিছুমান থাকিব পাৰে আৰু কিছুমান সেনেকুৱা নহয় কথা সঁচা নে মিছা সঁচা হয় তো সেইটোৱে পইচা ল'ৰাবিলাকত তেনে পইচা আৰ্ণ কৰিব লাগিব জব কৰিব লাগিব মানে ছোৱালীবিলাকে মানে গম পোৱা গৈছে যে ছোৱালীবিলাকে মানে পইচা থকা ল'ৰাকে বেছি ভাল পায় সেইটো মায়ে আমাক আজি এইটো একেবাৰে কনফাৰ্ম কৰি দিলে তো সেইকাৰণে জব কৰিব লাগিব বেকাৰ থাকিলে নহ'ব জব কৰিব লাগিব আমাক ওলাব লাগিব কামত কষ্ট কৰিব লাগিব পইচা আহিলে ছোৱালী আহিব পইচা আহিলে ছোৱালী আহিব কথাটো মিছা নহয় পইচা আহিলে ছোৱালী আহিব মানে অপ্ৰিয় হ'লেও তো আজি মানে আৰু এটা প্ৰশ্ন লৈ মায়াৰ ওচৰত গৈ আছোঁ প্ৰশ্নটো মানে একেবাৰে বহুত মানে ভাল প্ৰশ্ন মানে চবক জানিব লাগে প্ৰশ্নটো আৰু নিজৰ মাজতে এই বস্তুটো শ্বেয়াৰ কৰি থাকিব লাগে কাৰণ কেতিয়াবা দেখা পোৱা যায় যেতিয়া ল'ৰা বা ছোৱালী ব্ৰেকআপ হয় বা ল'ৰা ছোৱালীক মানে ঘৰৰ পৰা মানি নলয় তেতিয়াবা ল'ৰা বা ছোৱালীয়ে ছুচাইড কৰে তে সেই বস্তুটো কিমান ইফেক্টিভ হয় মানে কি ক'ব প্ৰায়ে দেখা পাওঁ আমি ল'ৰা বা ছোৱালী প্ৰেমত পৰি ব্ৰেকআপ হোৱাৰ পিছত হয়তো ছুচাইড কৰে বা ঘৰৰ পৰা মান্তি নোহোৱাৰ বাবে সিহঁতে ছুচাইড কৰে তো সেই বস্তুটো তুমি কি ক'বা এইটো একচুৱেলি মানে কৰিব নালাগে বা যিমান পাৰে মানে ফেমিলিৰ লগত শ্বেয়াৰ কৰিব লাগে কথাবোৰ কি ক'ম আৰু মানে আজিকালিতো তেনেকুৱা হৈয়ে আছে বাৰু বেছিভাগ মানে তেনেকুৱা হৈ আছে এইকেইদিন বেছি শুনা নাই বাট বাতৰি দেখাই যায় মানে ক'ৰবাত গছৰ তলত এনেকৈ বা ক'ৰবাত নদীত জাপ মাৰি দিয়ে এনেকৈ কৰে আৰু আগতে বেছি হৈছিল মানে এতিয়া কমিছে চাগে আই থিংক আৰু মানে আগতে এইটো বেছি আছিলে তো এতিয়া কি ক'ম আৰু মই মানে সিহঁতে তো মানে মোৰ প্ৰশ্নটো মানে বেলেগ আছে যে ছুচাইড কৰাটো মানে ভাল নে নাই মোৰ মতেতো ভাল নহয় তো সিহঁতে কি কৰিব লাগে ছুচাইড কৰাৰ বিপৰীতে কি কৰিব লাগে ল'ৰাটো বা ঘৰৰ পৰা কেতিয়াবা আমি চাওঁ যে ঘৰৰ পৰা মানি নলয় তো সেইটো সময়ত মানে আমি ছুচাইড নকৰি কি কৰিম যাতে নাই ছুইচাইড নকৰি মানে কেইদিনমান নিজকে মানে মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে মানে কি ক'ম মানে মই এতিয়া নিজে মানে ফ্ৰেছ মাইণ্ডত এটা হয় মানে নিজে কি মানি ল'ব লাগে বস্তুটো মানি ল'ব লাগে আগবাঢ়িব লাগে জীৱনত আগবাঢ়িব লাগে সেইটো আৰু মানে ছুচাইড কৰাটো একেবাৰে ৰাইট ডিচিশ্যন নহয় মানে আমি ছুচাইড নকৰি আমি একচেপ্ট কৰিব লাগিব বস্তুটো একচেপ্ট কৰি পেলাই
আমি জীৱনত আগুৱাই যাওঁ হয়তো এনেকুৱা সময় আহিব তেতিয়া হয়তো আমি ভাল হয়তো কেতিয়াবা মানে বেছিভাগ কেনেকুৱা হয় ঘৰৰ পৰা মানি নলয় হয়তো পইচা নাথাকে জব নকৰে বা বেলেগ কাষ্ট হয় তো সেই বস্তুবিলাক আমি মানি ল'ব লাগিব আৰু আগবাঢ়িব লাগে ফিউচাৰটো মানে অকল মানে এজনীৰ বাবে নহয় ঘৰৰ পৰিয়ালৰ কথাও ভাবিব লাগে হয় এইটোৱে মা দেউতাৰ কথাও ভাবি লাগে তো আৰু এটা প্ৰশ্ন মায়াৰ ওচৰত প্ৰশ্নটো একেবাৰে সহজ প্ৰশ্ন মানে ছোৱালীবোৰে দীঘল চুলি থকা ল'ৰাক বেছি ভাল পায় নে সৰু চুলি থকা ল'ৰাক বেছি ভাল পায় মানে শ্বৰ্ট আজিকালি যেনেকুৱা ফেশ্বন চলি আছে সৰু সৰু চুলি আছে বা কিছুমানে দীঘল চুলি মানে ছোৱালী মানে কোনটো ল'ৰাক বেছি ভাল পায় যে দীঘল নে চুলি থকা মোৰ কাৰণেতো মানে দীঘল চুলি নালাগে মানে নৰ্মেল যেনেকুৱা ল'ৰা এটাৰ ধৰি লওক মানে ঠিক ঠাক চুলি থাকে মানে ভাল দেখা যায় ভদ্ৰ বা এনেকুৱা চুলি দীঘলবোৰ মানে মোৰ মতে কেনেকুৱা লাগে মানে অভদ্ৰ বুলিও নকওঁ মানে সিহঁতৰ ষ্টাইলটো মোৰ ভাল নালাগে মানে ল'ৰা এটা এনেকৈ চুলি তুলি দীঘল কৰে কিছুমানক কিন্তু ভাল লাগে দেই মানে ধুনীয়াকৈ চুলি তুলি দীঘল কৰি ভাল লাগে কিন্তু কিছুমান মানে আজিকালি যা তা ল'ৰাবোৰ সৰু ডাঙৰ মানে চিন নাই চুলি দীঘল কৰে কালাৰ কৰে মোৰ কাৰণে ভাল নালাগে কিন্তু কিছুমান ছোৱালীৰ কাৰণে ভাল লাগিব পাৰে সেইটো আৰু মানে চুলি মানে দীঘল হোৱাটোই যে ছোৱালী পচন্দ কৰিব সেনেকুৱা নহয় আপুনি সৰু চুলি ৰাখি স্মাৰ্ট হওক ছোৱালী আপোনাক ভাল পাব নিশ্চয় ভাল পাব যদি ভাল নাপায় তেনে কমেণ্ট কৰিব আমাৰ এইটোত তেনেহ'লে আপোনাৰ ছোৱালী চাই দিয়া হ'ব সেইটোৱে তো আমাৰ মাজত এটা মানে ভাল প্ৰশ্ন আছে প্ৰশ্নটো মানে বহুতৰ মনত এইটো হয় মই জানো চবৰে কোনোবাই নহ'লে এইটো বস্তুটো কৰি পাইছে তো সেই বস্তুটো আজি মায়াৰ পৰা জানিবলৈ চেষ্টা কৰিম ওৱান চাইড লাভ আমি কাৰোবাক ভাল পাওঁ নাজানো সি মোক ভাল পায় নাই তাই মোক ভাল পায় নাই সেইটো বস্তু নাজানো ওৱান চাইড লাভ কৰি পাইছা হয় মানে অকণমান সময়ৰ কাৰণে মানে তাৰপিছত আৰু কি যদি ইণ্টাৰেষ্টেড নহয় মোৰ প্ৰতি মানে মোৰ মনৰ কথাটো কৈছোঁ যদি মোৰ প্ৰতি ইণ্টাৰেষ্টেড নহয় তো মই লাগি নাথাকোঁ আৰু সেইজন মানুহৰ লগত ভাল লগা হৈ যাব পাৰে ন মানে চব মানুহটো ইয়াতে মানে চবৰে বিভিন্ন ধৰণৰ মন আছে চেহেৰা আছে হয়নে নহয় ভাল লগা হৈ যাব পাৰে সেইটোৱে আৰু মানে ওৱান চাইড লাভটো মানে আজিকালি দেখা যায় প্ৰায়ে মানে ওৱান চাইড লাভটো কৰি পায় কাৰণ হয়তো আমি কাৰোবাক কেনেকুৱা থাকে মানে যাক ভাল পাওঁ তাইৰ পৰা যে আমি ভাল পাওঁ আশা কৰোঁ সেনেকুৱা নহয় তেতিয়া মনৰ কথা আমি মনতে ৰাখি দিওঁ মনত ৰাখি পেলাই আমি আগবাঢ়ি যাওঁ কিন্তু আমি কেতিয়া প্ৰকাশ নকৰোঁ যে ভাল পাওঁ বুলি সেইটোৱেই তো আৰু বহুত প্ৰশ্ন আছে জানিব লগা ইয়াৰ পৰা তো ল'ৰা মানুহৰ এনেকুৱা 5টা গুণ কোৱা যি তোমাক বহুত ভাল লাগে ভাল গুণ মানে ছোৱালী মানে যাতে পচন্দ কৰে এজন ল'ৰা কেনেকুৱা গুণ থাকিলে ছোৱালী মানুহে পচন্দ কৰিব মানে ল'ৰাবিলাক মনত প্ৰশ্ন হয় ন যে ছোৱালী মানে মোক ভাল পাব নাই কিয় নাপাব কি থাকিলে ভাল পাব বিভিন্ন প্ৰশ্ন থাকে ন এনেকুৱা 5টা কি গুণ আছে যে যি চাই ছোৱালী মানুহে ল'ৰাটোক ভাল পাব বা তাৰ প্ৰেমত পৰিব চৰিত্ৰটো ভাল হ'ব লাগিব আৰু মানে ছোৱালীজনীক মানে কেয়াৰ কৰা হ'ব লাগিব ন তাৰপিছত মানে কেয়াৰ কৰা হ'ব লাগিব আৰু মানে কি কিছুমানে মানে একো কেয়াৰ মানে কি হেৰি নকৰে ন ক'ত গৈছে কি কথা এইবোৰ হেৰি নকৰে কিছুমানে মানে আৰু মানে এটা হ'ল চৰিত্ৰ ভাল হ'ব লাগিব কেয়াৰ কৰা হ'ব লাগিব দুটা হ'ল আৰু মানে কি অকল মোকে যে ভাল পাওক মানে অকল মোকে যে মৰম কৰে সেনেকুৱা নহয় মানে আনবোৰকো চাব লাগিব মানে ফেমিলিকো ছাপৰ্টিং বা ভাল পোৱা হ'ব লাগিব আৰু দুটা তিনিটা হ'ল ল'ৰা মানুহতো বহুত এই 3টা গুণ থাকিলে কি ল'ৰা মানুহ ভাল পাব হা আৰুতো বহুত গুণ থাকিব লাগিব ন তুমিতো ল'ৰা আজি মোৰ শ্ব হয় মোকে প্ৰশ্ন কৰিছে কি ক'ম মই কেনেকৈ গম পাম যে ছোৱালীবিলাকে ল'ৰা মানুহক সেইবিলাক চাই ভাল পাব মই নাজানো মই প্ৰশ্ন কৰিছোঁ আৰু মোকো জানিব লগা আছে আৰু মোৰ মতে কিছুমান ল'ৰা থাকে ন মানে হাই কাজিয়া কৰি ফুৰে মানে দম দি ফুৰে এনেকুৱা হ'ব নালাগে
ঠিক আছে ভাল কথা কৈছে দে মানে আপোনাৰ যে কাজিয়া কৰে তেনে ছোৱালী মানে আপোনাক ভাল নাপাব সেইকাৰণে কাজিয়াৰ পৰা দূৰত থাকক একেবাৰে দূৰত থাকক ঠিক আছে আৰু প্ৰশ্ন লৈ আগবাঢ়িছোঁ প্ৰশ্নটো মানে ছেম আগত এবাৰ আমি প্ৰশ্নটো কৰিছিলোঁ সেই এনেকুৱা টাইপে প্ৰশ্ন মানে ছোৱালী মানুহে বেছি হাৰ্ট কৰে না ল'ৰা মানুহে বেছি হাৰ্ট কৰে তোমাৰ মতে কি প্ৰশ্ন উত্তৰ কিবা জানিব লগা হ'লে কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত আপোনালোকেও কিছুমান মানে কুৱেশ্যন সুধিব আৰু আমি নেক্সট ভিডিঅ'ত মানে এনচাৰটো দিব চেষ্টা কৰিম